এতিয়া বাৰু এই ইমান ডাঠ কুঁৱলীবোৰ গুচি সূৰ্য দেৱতাই আমাক দৰ্শন দিব। ইমান ঠাণ্ডাত যে মই মৰসাহটো কৰিছোঁ চুলি ধুবৰ কাৰণে, তাৰ কাৰণে বাৰু কোনোবাই মোক সাহসিকতাৰ বঁটা দিব নেকি বাৰু? নে ৰাইজ কি কয়? বাৰু যি নহওক, এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি। চয়া পোলাও বনাইছিলোঁ আজি মই, আৰু একাপ গৰম চাহ। ব্ৰেকফাষ্টটো এনজয় কৰি ল'লোঁ। তাৰপিছত অফিচত আহি আকৌ লেবাৰ। এয়া আজি কিবা ভাগ্য খোল খালে আমাৰ, আৰু আমাক আজি পেকেট লাঞ্চ দিছিলে। লাঞ্চ কৰি আমি অকণমান ওলাই গৈছিলোঁ বাহিৰৰ ফালে। গৈ পিনে দেখিলোঁ ইমান ধুনীয়া ফুল। ঠাণ্ডা দিনত যে এই ফুলবিলাক গোটেইখন উঠাই লৈ যাওঁ নেকি এনেকুৱা লাগে। চ' 6টা বজালৈকে অফিচত ৰখি আছোঁ যে কেতিয়া যাবলৈ দিব, কিন্তু ফাইনেলি গাইছ আমি ওলালোঁ। অফিচৰ পৰা ওলাই আমি গৈছিলোঁ এখন মেলা চাবলৈ। অফিচৰ ওচৰতে মেলা এখন হৈ আছে। সৰু সৰু দুটামান বজাৰ কৰিলোঁ। নেক্সট ভিডিঅ'টিত দেখাম বাৰু কি বজাৰ কৰিলোঁ।